বন্ধু বান্ধৱীসকল আপোনালোকক ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু ৰাতিপুৱা গুড মৰ্ণিং মানে আজি আমাৰ 8 নৱেম্বৰ আৰু আজি আমাৰ শ্ৰী শ্ৰী চামগুৰি সত্ৰত আপোনাৰ দিন ৰাখা আছে আপোনালোকক দেখুৱাম আজি আমি ৰেডি হৈ আছোঁ পুৰা ভাইহঁত দেখিছে এইফালে পুৰা ভাইহঁত ৰেডি হৈ আছে আৰু বিন্দাছ আপোনালোকক তাত গৈ দেখুৱামগৈ আমাৰ দিন ৰাখত কিমান মানুহ হয় কি বজাৰ বহে ভাল লাগে আপোনালোকক শেষলৈকে দেখুৱাই থাকিব আপোনালোকে এণ্ডলৈকে চাই থাকিব আৰু গম পায় নহয় ভাল পালে ভাইহঁত চেনেলটো কি কৰিব লাগে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি অল ডট ক্লিক কৰিব যাতে নতুন ভিডিঅ' আপলোড কৰিলে পোনপ্ৰথমতে আপোনালোকে পায় আৰু মানে আজি জুচটো বেলেগ আহিছে অকণমান মানে হিট আহিছে মানে আৰু দেখিছে ন কিমান মানুহ হ'ব নাজানো আৰু ছাবস্ক্ৰাইব কৰিব বেল আইকনটো প্ৰেছ কৰিব যাতে মই নতুন ভিডিঅ' আপলোড কৰিলে পোনপ্ৰথমতে আপোনালোকে পায় আৰু বৰ্তমান এতিয়া গাড়ী আহিব গাড়ী মাতিছোঁ কিন্তু গাড়ীখন অহাৰ লগে লগে আপোনালোকক দেখুৱাম এণ্ডলৈকে খালি চাই থাকিব আৰু আজি ভাল লাগিব আৰু ফাইনেলি গাইছ দক্ষিণপাট সত্ৰলৈ যাবলৈ ৰেডি চেডি হৈ গ'লোঁ আৰু এইফালে দেখিছে গাড়ী আহি আছে একদম বিন্দাছ গাড়ীত গৈ আছোঁ আপোনালোকক দেখুৱাম একদম ভিডিঅ'টো এণ্ডলৈকে চাই থাকিব আৰু আমাৰ বনিয়া তুমি ক'ত যোৱা বনিয়া ক'ত যোৱা তোমালোক কাষত যোৱা আৰু বিন্দাছ আমাৰ বনিয়া যাবানে আমি যাওঁ নেকি আমাৰ বনিয়া জেক হয় ন বনিয়া জেক ভেটি এইফালে দেখাই দিয়া ফালে পপ আৰু পুৰা বঢ়িয়াকৈ এতিয়া বিন্দাছ গৈ আছোঁ দিন ৰাখত আৰু আপোনালোকক দেখুৱাম আপোনালোকে ভিডিঅ'টো একদম এণ্ডলৈকে চাই থাকিব তাত দেখুৱাই আমাৰ ৰাস্তা দি যোৱা দেখুৱাই থাকিম একদম বিন্দাছ আৰু আজি পুৰা মানুহ হ'ব কিমান মানুহ হয় চাব আপোনালোকক দেখুৱাম বিন্দাছ আৰু এইফালে দেখিছে আলহী লোৱাও আহিলে একদম পুৰা আৰু এইফালে বনিয়া গাড়ী দিব নি গাড়ী নাপায় আৰু পুৰা বঢ়িয়াকৈ এতিয়া এডি যাম বিন্দাছ এডি গৈ আছোঁ আপোনালোকক একদম ভিডিঅ' ৰাস্তাত দেখুৱাই দিম আৰু আপোনালোকে চাই পিনে দক্ষিণপাট সত্ৰ মই আপোনালোকক দেখুৱাইছিলোঁ আজি আমাৰ ছেকেণ্ড ৰাখনি আপোনাৰ দিন ৰাস পতা হৈছে সত্ৰত আৰু ভাল লাগিব বহুতো মানুহ আহিব আৰু এনেকৈ আপোনাৰ বজাৰ চজাৰ বহিব বজাৰ বহিব নাই তুমি নোযোৱা নি পুৰা বিন্দাছ গৈ থাকোঁ এতিয়া একদম ধুনীয়াকৈ আপোনালোকক ডাইৰেক্ট দিনাখত দেখুৱামগৈ দিনাখত কেনেকৈ দেখুৱাব পাৰোঁ আপোনালোকক চাম কিমান ভাল লাগে আপোনালোকে নিজে কমেণ্ট বক্সত জনাব বিন্দাছ ধুনীয়াকৈ গাড়ীত বহি একদম বিন্দাছ আহি আছোঁ ভাল লাগিছে বহুতো ঘৰৰ ফেমিলিৰ লগতো আহি বহুত ভাল লাগিছে আৰু ৰাসৰ চিজনত বহুতো গাড়ী ভিৰ হয় বাট মানে আহি হ'লেও দেখি বহুত ভাল লাগে 3 দিনকৈ ৰাস হৈছে আৰু আজি ছেকেণ্ডটোৰ ৰাসৰ দিনাখনে আমাৰ দিন ৰাস পতা হয় পুৰা বঢ়িয়াকৈ পাই গ'লোঁ দক্ষিণপাট সত্ৰ শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰৰ আপোনাৰ দিন ৰাস পাতিছে এতিয়া আপোনাৰ বিন্দাছ আমি দেখুৱাম মানুহৰ কিমান হৈছে আপোনালোকক দেখুৱাম আপোনালোকে ভিডিঅ'টো এণ্ডলৈকে চাই থাকিব পুৰা মানুহ চাওক বিন্দাছ আৰু আগলৈ আপোনালোকে দেখিবলৈ পাইছে আমাৰ গাড়ী বহুতো জাম হৈ গৈছে আৰু আমি এই ছাইডেদি অহা মানে মেইন গেটদি অহা নাই আমি আহিছোঁ বা মানে বেক ছাইডেদি আৰু বেক ছাইডেদি যেনেকৈ দেখিছে বেক ছাইডেদিতো বহুতো গাড়ী আহিছে জাম হৈ গৈছে এইখিনিত আৰু আগতে আগ ছাইডেতো কিমান মানুহ হয় তাকো ধৰিব পৰা নাই আপোনালোকক দেখুৱাম আপোনালোকক বেক ছাইডৰ পৰা আগ ছাইডলৈকে দেখুৱাম আমাৰ দিন ৰাসত কিমান ধুনীয়া মানে কিমান মানুহ হয় আৰু আমাৰ পূজা নিচিনাই লাগে দিন ৰাসটো আগলৈ চা আমি এতিয়া আপোনাৰ যিটো জেগাত যে আহিছোঁ এইটো হ'ল আমাৰ শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰৰ বেক ছাইডৰ গেটখন আৰু আপোনালোকক আগত দেখুৱামগৈ কাৰণ আমি এতিয়া বেক ছাইডেদি আহিলোঁ আমাৰ ড্ৰাইভাৰজনে এইফালেদি লৈ আহিলে আৰু এইফালে দেখিছে ন বেক ছাইডতো বহুতো মানুহ ভিৰ হৈছে আৰু আগ ছাইডেতো ক'বই নালাগে আপোনালোকক দেখুৱামগৈ ৰ'ব আৰু ধুনীয়াকৈ আমি আগ ছাইডে পাই গ'লোহি আপোনালোকক প্ৰথমতে দোকান বজাৰ দেখুৱাম বুলি ভাবিলোঁ আৰু দোকান বজাৰ দেখুৱাৰ আগত আপোনালোকক মানুহৰ ভিউটো দেখুৱাইছোঁ ভিউটো মানে মানুহ কিমান হৈছে আৰু বহুতো ভাল লাগিছে কাৰণ আমাৰ দেখিছে ন বহুত মানুহ আহিছে আৰু বহুত দূৰণি জেগাৰ পৰা মানুহ আহে আমাৰ আৰু প্ৰত্যেকটোৰ মানে এবছৰৰ মূৰত আমাৰ প্ৰত্যেকটো হেৰিয়তে আমাৰ দিন ৰাস পতা হয় শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰত আৰু ভাল লাগে আৰু মেইন আমাৰ ৰাস হয় শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰত মানে সত্ৰবিলাকত ৰাসটো ভাল হয় মানে বেছি প্ৰথম ৰাস তাতে হয় আৰু ভাল লাগিছে আপোনালোকে দেখিবলৈ পাইছে পুৰা দোকান বজাৰ একদম ভৰ্তি হৈ আছে আৰু আগত আপোনালোক
আৰু এফালে আহি দেখিবলৈ পাইছে আপোনালোকে ধুনীয়াকৈ আমাৰ সত্ৰত আপোনাৰ হৰিণা আছে আৰু শহাপহু আছে আপোনালোকে দেখিবলৈ পাইছে আৰু মই ওচৰত গৈছোঁ শহাপহু দেখিছে আৰু এফালে ধুনীয়া লাগিছে বহুতো ধুনীয়া লাগিছে একদম বিন্দাছ শহাপহু চব আছে আৰু আমি ডাইৰেক্ট এতিয়া আহি পাই গ'লোঁ সেই সত্ৰৰ আমাৰ মন্দিৰ ভাগত যি ভাগত আমি চাকি বন্তি জ্বলাম আৰু আপোনালোকক দেখুৱাই থাকিম আপোনালোকে ভিডিঅ'টো এণ্ডলৈকে চাই থাকিব আৰু যিসকল নতুনকৈ মানে মোৰ চেনেলটোলৈ আহিছে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিব অলত ক্লিক কৰিব ধুনীয়াকৈ বহি ল'লোঁ চাকি বন্তি জ্বলাবৰ কাৰণে আৰু এনেকুৱা হৈছে আপোনালোক যিসকলে মাজুলী ৰাস চাবলৈ অহা নাই সেইসকলেও চাব আৰু যি কোনে কোনে চাই আছে ভিডিঅ'টো এবাৰ কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে ভিডিঅ'টো ভাল পালে গম পায়ে কি কৰিব লাগে ছাবস্ক্ৰাইবটো কৰিব লাগে ভাইবোৰক আৰু ধুনীয়াকৈ আমি আৰু চাকি বন্তি জ্বলাই আছোঁ ঘৰৰ ফেমিলিয়ে জ্বলালে আৰু মোৰ লগত যিজনে মৰিয়নিৰ পৰা আহিছিল সেইজন মানে মোৰ ভাইটিৰ নিচিনাই হয় বিশেষকৈ আপোনালোকক কম বুলি কৈ আছোঁ তাৰ ওপৰত ভিডিঅ' বনাম ধুনীয়াকৈ চাকি বন্তি গছ জ্বলাই লওঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যাতে ভালে ৰাখক ঘৰৰ ফেমিলিটোৰ সৈতে আৰু মোকো ভালে ৰাখক আৰু মোৰ ইউটিউব চেনেল তেনেকৈ আশীৰ্বাদ কৰিছোঁ আৰু দেখিবলৈ পাইছে বহুতো ভাল লাগিছে মানুহ বহুতো ভিৰ হৈ গৈছে আপোনালোকে দেখিছে নহয় নিজে বহুতো ভিৰ হৈ গৈছে আৰু চাকি বন্তি বহুতো জ্বলিছে ভাল লাগিছে এনেধৰণে আৰু আমাৰ বছৰেকত ৰাস এবাৰহে আহে সেইকাৰণে আমাৰ বহুত ভাল লাগে আনন্দ লাগে ফূৰ্তি কৰোঁ আমি আৰু দেখিবলৈ পাইছে বহুতো মানুহ আছে আৰু বহুত মানুহ আহে বহুত বাহিৰৰ জেগাৰ পৰা মানুহে আমাৰ মাজুলীৰ ৰাস চাবলৈ আহে তেওঁলোকক ধন্যবাদ দিছোঁ যে আমাৰ মাজুলীত ৰাস চাবলৈ অহাৰ কাৰণে আৰু যিসকল নাই অহা সেইসকলেও আহিবৰ কাৰণে চেষ্টাটো কৰিব কাৰণ বহুতো ধুনীয়া ৰাস হয় আপোনালোকে যিসকলে চাইছে সেইসকলে গম পায় আৰু মোৰ ভিডিঅ' যোগেদি আপোনালোকে পাই থাকিব এতিয়া নতুনকৈ যদি ইউটিউব চেনেলটো মই খুলিলোঁ কাৰণ আজি ৰাতিকৈ আপোনালোকক মই দেখুৱাম আমাৰ ৰাস দেখুৱাম আপোনাৰ আৰু ফাইনেলি গাইছ আমি পূৰা ধুনীয়াকৈ চাকি বন্তি জ্বলাই ল'লোঁ আৰু চাকি বন্তি আপোনালোকক মই ভিডিঅ' দেখুৱাইছোঁ ফোনত ইমান আপোনালোকক কোৱা নাই মানে বহুত মানুহ হৈছে আপোনালোকে দেখিয়ে আছে কিমান মানুহ হৈছে আৰু চাকি বন্তি ধুনীয়াকৈ জ্বলাই ল'লোঁ ভগৱানক চিন্তা কৰিলোঁ আপোনালোকক দেখুৱাই থাকিম এতিয়া আমি বেক চাইডেদি আহিছিলোঁ বেক চাইডেদি আপোনালোকক গোটেই সম্পূৰ্ণভাৱে আগ চাইডলৈকে আপোনালোকক দেখুৱাম ভিডিঅ'বিলাক আপোনালোকে এণ্ডলৈকে চাই থাকিব আৰু দিন ৰাস আপোনাৰ কিমান মানুহ হয় আপোনালোকক মই দেখুৱাই থাকিম মানে এণ্ডলৈকে দেখুৱাই থাকিম এইফালে পূৰা দেখিছে মানুহ গৈ আছে আমি এতিয়া চাকি বন্তি জ্বলাই এইফালে আহিছোঁ এয়া চাকি হয় দেখিছে আপোনালোকে এইফালে ব'লক তেনেহ'লে বিন্দাছ আমি ধুনীয়াকৈ দেখুৱাই গৈ থাকোঁ আৰু বজাৰ চজাৰ বহি আছে বিন্দাছ ব'লক একদম পূৰা ধুনীয়াকৈ চাকি বন্তি জ্বলালোঁ আপোনালোকে দেখিলে আৰু আগ চাইডে আহিলোঁ আপোনালোকে ভাবিছিলে বেক চাইডেদি আহিলোঁ বেক চাইডেদি কিয় কাৰণ বেক চাইডেদি আমাৰ গাড়ীখন নানিলে আমি যিখন গাড়ীত আহিছিলোঁ আৰু এইফালে দেখিছে পূৰা বজাৰ ফুলদানি চুলদানি চব আছে ভাল লাগিছে কাৰণ আমাৰ ইয়াত বহুতো ভাল লাগে দিন ৰাসত বহুত ভাল লাগে কাৰণ আৰু দিন ৰাস বুলিব হ'লে আমাৰ ইয়াত মানুহ প্ৰায়ভাগ চাকি বন্তি জ্বলাবলৈ আহে আৰু বজাৰ আৰু চাবৰ কাৰণে আহে আৰু বহুত দূৰণিৰ পৰা মানুহ আহে আৰু দেখিবলৈ পাইছে ৰাস চাবৰ কাৰণেতো বহুতো দূৰণি জেগাৰ পৰা মানুহ আহে আৰু যিসকলে দূৰণিৰ পৰা আহে সেইসকলক বহুত ধন্যবাদ জনাইছোঁ যেনে মাজুলীৰ ৰাস চাব অহাৰ কাৰণে আৰু আমিও বহুত গৌৰৱ কৰিছোঁ কাৰণ আমাৰ মাজুলীখন বহুতে গৌৰৱ কৰে কাৰণ সকলোৱে জানে মাজুলীত বহুতো ভাল ৰাস পাতে আৰু ভাল ৰাস বুলি কোৱা নাই যিসকলে চাইছে সেইসকলে গম পায় চবতে পাতে ৰাস হ'লেও কিন্তু বহুত নিজৰ গাঁৱতো পাতে কিছুমানে বহুত দূৰৰ পৰা আহি নিজৰ গাঁৱত পাতোতো আপোনাৰ আমাৰ ইয়াত মাজুলী ৰাস চাবৰ কাৰণে আহে সেইকাৰণে আমাৰ বহুতো ভাল লাগে আৰু এইফালে দেখিছে পূৰা মানুহ ভিৰ হৈ গৈছে একদম যেনেকৈ পূজা হয় তেনেকৈ মানুহ ভিৰ হৈছে আৰু ভাল লাগিছে কাৰণ ইয়াত দিন ৰাস বুলিবলৈ আপোনাৰ বজাৰ চজাৰ চব বহে আৰু বজাৰ মানে আপোনাৰ এফালে আপোনাৰ ভাওনা ঘৰ দেখুৱাই যায় কাৰণ মানুহৰ ভিৰত যাবলৈ ইমান মন নাযায় মানে যোৱা নাই সেইকাৰণে আৰু আপোনালোকক নাইটতো দেখুৱাম মই আজি যাম আপোনাৰ জমনি সত্ৰ জমনিটো দেখুৱাম একেই আমাৰ জমনি মানে বুলিবলৈ ক'লে আপোনালোকে গম পায় জমনি বহুতো ফূৰ্তি হয় আৰু আপোনালোকক ভিডিঅ' ধুনীয়াকৈ দেখুৱাই যাম এণ্ডলৈকে আপোনালোকে ভিডিঅ'টো খালী ভাইভকৰ ভিডিঅ'বিলাক ছাপোৰ্ট কৰিব আৰু গম পায় ভাইক ছাবস্ক্ৰাইবটো কৰি দিব কাৰণ আপোনালোকৰ কাৰণে বহুতো কষ্ট কৰিছোঁ দেখিছেনে আপোনালোকে এটা মানুহৰ হেৰি দেখিছে আৰু মই এইফালে আহিলোঁ ভিনে আপুনি কি কাৰণে বহি আছে ভৰিৰ কাৰণে বহি আছে কিহৰ গাড়ীত দিনাখন আপোনাৰ আহি কেনেকুৱা লাগিছে হা অকণ ভালকৈ কওক ডাঙৰকৈ কওক ভাল লাগিছে মজা লাগিছে মানুহ কেনেকুৱা হৈছে মানুহ পূজা ভাড়ি হৈছে হা পূজা ভাড়াতে হৈছে ন আৰু এইফালে বজাৰ চজাৰ পূৰা বহি আছে দেখিছে আপোনালোকে দেখিবলৈ পাইছে পূৰা বজাৰ বহি আছে আপোনাৰ মানে আজিৰ দিনাখনত বহুতো মানুহ হৈছে মানে কিমান মানুহ আপোনালোকে নিজে দেখিছে আৰু সেইকাৰণে ইমানকৈ ফোনকৈ কৰা নাই কেমেৰা মই আৰু এইফালে পূৰা বজাৰ চজাৰ বহি আছে বিন্দাছ আগলৈও পূৰা গাড়ী চাড়ী আছে এইফালে দেখিছে মানে আমাৰ শ্ৰী দক্ষিণপাট সত্ৰত দিন ৰাস পতা হৈছে ইয়াত আৰু বাকী এতিয়া ঘৰত যাব নেকি ব'লক
আৰু মই কি ভাবিলোঁ ভিডিঅ'টো আপোনালোকক ভিডিঅ' চাইডতো আহিলোঁ ভিডিঅ' চাইডতো অকণমান দেখুৱাওঁ বুলি ভাবিলোঁ আৰু ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিম মানে বেছি দীঘল নকৰোঁ আৰু আজি ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্ট বক্সত জনাব আৰু ভাইবকৰ চেনেলটো কি কৰিব লাগে জানেই নহয় ছাবস্ক্ৰাইবটো কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিব কাৰণ মই যেতিয়া নতুন নতুন ভিডিঅ' আপলোড কৰিম পোনপ্ৰথমতে আপোনালোকে পায় কাৰণ ভাই বহুতো কষ্ট কৰিছে ভাই আজি দেখিছে আপোনালোকে হেন ভিৰৰ মাজত আপোনালোকক দেখুৱাবৰ কাৰণে আহিছোঁ আৰু আজি নাইটতো আপোনালোককতো দেখুৱামেই আৰু নেক্সট তাৰ ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতি লৈ আজিলৈ আপোনালোকক দিলোঁ বাই বাই হাঁহি থকাৰ সুখত থকাৰ লাভ ইউ কেঁচা কলিজা বাই বাই